দাদা মোৰ কথাটো শুনকচোন একদম লৰচৰ নকৰিবি অকমান ফটো কৰি মাৰচোন ফটো কিয় মাৰিব আকৌ ডিপাৰ্টমেণ্টত গম পাব লাগিব না ইমান যে গভাইত চুৱে পটাককে ধৰি এ দাদা মই এই চোৰ ডকাইত এইবোৰ একো নহয় মই থানাত কমপ্লেইন দিবলৈ আহিছো কি ফটোৰ কথা কয় কমল তই ছাৰ ৰুমত কি ই দেখোন ফাইল লৈ ল'লে আমাৰ এইটো মোৰ অফিচৰ ফাইল ফাইল চুৰি কৰিব আহিছে চুৰি কৰিলে কাক দিব কওকচোন মোৰ ৰাতিপুৱা ছাৰৰ লগত ইয়াত কথা হৈ গৈছে ছাৰে মোৰ কথা শুনি গৈছে আপোনাৰ কমপ্লেইনটো কওকচোন মোৰ মানুহজনী ঘৰৰ পৰা নোহোৱা হৈছে মানে নিৰুদ্দেশ আৰু তাইৰ ফোনটো অফ হৈ আছে কেতিয়াৰ পৰা আজি ৰাতিপুৱাৰ পৰা মই অফিচলৈ যাওঁতে ঘৰতে আছিল তাৰপাছত কোনোবা ল'ৰা এজনৰ লগত গাড়ী এখনত উঠি গুচি গৈছে বগা ৰঙৰ গাড়ী ওচৰৰ মানুহজনে দেখি মোক ফোন কৰি জনোৱাত মই তাইলৈ ফোন লগাই আছো তাৰপাছত তাইৰ ফোনটো অফ মই এতিয়া কি কৰোঁ কওকচোন ছাৰ ৰ'ব আচ্ছা কিবা কাজিয়া পেচাল লাগিছিল নেকি ছাৰ স্বামী স্ত্ৰীৰ মাজততো সৰু সুৰা কাজিয়া লাগেই দিয়কচোন কোন সংসাৰত কাজিয়া নালাগে কিন্তু সেইবুলি ঘৰ এৰি যাবলগীয়া তেনেকুৱা একো হোৱা নাই ছাৰ আচ্ছা আপোনাৰ পৰিবাৰৰ নাম্বাৰটো মোক দিয়কচোন দিছো ছাৰ লওক 985182 ঠিক আছে এই নাম্বাৰটো মই এতিয়াই ট্ৰেক কৰিম কোন ঠাইত আছে আমি সোনকালে গম পাই যাম মোৰ বোধে তাই বেছি দূৰ পোৱাগে নাই ছাৰ আমাৰ ডিপাৰ্টমেণ্টৰ মানুহ আছে ওলাই যাব বৰা মই আপোনালৈ নাম্বাৰ এটা চেণ্ড কৰিছো এইটো অতি সোনকালে আপুনি ট্ৰেক কৰক আৰু লোকেশ্যনটো ক'ত আছে মোক ইমিডিয়েট জনাওক অ'কে আপুনি অলপ বহক মই আহি আছো কথা সিমানখিনিয়ে দাদা আপোনাক যদি ছাৰে ইয়াত বহিব দিছে আপুনি তাত কিয় বহিবলৈ গৈছে নহয় মোক ছাৰে তাত বহক বুলি কৈ ওলাই গ'ল মই তাতে বহি থাকিলো ৰ চব ওলা ভাই মোলা ওলাই যাব আপোনাৰ যে মানুহজনী পলাই গ'ল কাৰ লগত গ'ল পলাই গ'ল বুলি কেনেকে গম পালে গাড়ীত যোৱা বুলি ক'লে যে গাড়ীত যোৱাৰ কাৰণে সন্দেহ কৰিছো যিকোনো সন্দেহবোৰ নকৰিবচোন এক মিনিট ৰচোন প্ৰথম কথা হ'ল ফাইলটো বাৰু আমাৰ থানাৰ ফাইল নহয় ঠিকে আছে কিন্তু আপুনি গম নোপোৱাকে আপোনাৰ মানুহজনী বেলেগ এটা ল'ৰাৰ লগত পলাই মানে যাবলৈ কেনেকে পালে সন্দেহ আছে ইয়াৰ কথাত ইছুৱে নহয় তই কথা নকবিচোন এতিয়া মোৰ ওচৰত দাদা ছাৰ কথাটো কওকচোন ছাৰ ল'ৰা এজন আহি আপোনাৰ ৰুমত সোমাই আছে ক'ৰ কথা কি বতৰা নাজানো ফাইলটো আছে হাতত তেওঁক মই বহাই থৈ গৈছিলো কিবা এটা কেছত আহিছে কি হয় আহা হয় ছাৰ সাধুটো কি কিন্তু ছাৰেতো আমাক কৈ গ'লহেঁতেন নে কি কয় কমল হৰি এইগৰাকী আপোনাৰ পৰিবাৰ হয়নে হয় ছাৰ বৃষ্টি তুমি কলৈ গৈছিলা তুমি এনেকৈ গুচি যোৱাৰ বাবেহে মই থানালৈ আহিব লগা হ'ল তুমি অন্তত কলৈ গৈছিলা মোকটোতো কৈ যাব লাগে ন মোক কিমান ভয় লাগিছিল তুমি জানা কিয় এনেকুৱা কৰা বাৰু আৰু কোন শুনক আমি এখেতসকলক ট্ৰেক কৰি 6 মাইলৰ পৰা ধৰি আনিছো ছাৰ আপুনি মোৰ কথা